खुलुमबाय बयखौबो बे समाव आङो मोननै सुंद' आपडेट लानानै फैलायबाय रायजोफोर बिटिआर गोजोन जोबथा जाखांनायनि उनाव बिटिसिआव गोबां जौगानाय फैबाय बिटिसिआ सुइजारलेण्ड बायदि जाबाय दिनै खौरांगिरिनि सिगाङाव बिटिआरनि गाहाय खुंगिरि मानाव गेदेर प्रमद बर' बिथाङा गोबां बाथ्रा फोरमायदों नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला गासै बाथ्राखौ नोंथांमोना आबुङैनो मोनथिनानै लानो हागोन दा बिनि सिगाङाव आङो मोनसे सुंद' आपडेट नोंथांमोननो होग्रोनो सानदों कंग्रेस दोलोआव जइन जाहैनाय प्रबिन बर'आ फिन बिपिएफ दोलोआवहाय जइन जाफैफिनबाय दा बे समाव बिटिसिनि बारग' खुंगिरि हाग्रामा महिलारि बिथाङा खौरांगिरिनि सिगाङाव मा बाथ्रा फोरमायदों बिथाङा मा बिबुंथि होदों नोंथांमोना बिथांनि सुंद' बिबुंथि होनाय भिडिअ क्लिप्सखौ जोबजासिम नायनानै लाग्रोदो मेरला আছে লাইন লগাই আছে মেলা বিটিফিলৰ মেলা আছে ইউটিউবৰ মেলা আছে আৰু এইবাৰতো চেণ্ট্ৰেল হওক প্ৰাইমাৰী হওক ডিষ্ট্ৰিক্ট হওক আপচু লিটাৰ হওক ইউটিউব লিটাৰ হওক আহিবৰ কাৰণে লাইন লৈ আছে আমি আজকে লৈ আছো আপোনালোকে চিন্তা কৰিব নালাগে দেখিব নাই নাই 15 তাৰিখটো লাষ্ট ডেট আছিল আকৌ আমি এক্সটেণ্ড কৰিছো জানুৱাৰী 31 তাৰিখলৈকে আজিলৈকে এতিয়া 40টা সমষ্টিৰ ভিতৰত 30-35টাটো আহিছে 35 হ'ব লাগে আৰু আহি আছে মেলা বিৰাট যিমান একটা সমষ্টিতে 4জন 5জন ক'ৰবাত 6জন ক'ৰবাত 3জন বিৰাট যিমান চিন্তা নাই আজি আমার শিবসার উপস্থিতি সভাপতি আমার সভাপতি আমি ইয়াতে জইন কৰিছো মানে ইতিমধ্যে মই বিদ্যুৎ আছিল 13 বছৰ সাধাৰণ সম্পাদক হিচাপে বিদ্যুৎ দলৰ দায়িত্ব পালন কৰিছিলো কিবা এটা সামান্য বুজাবুজি এই দলৰ পৰা আঁতৰি গৈছিলো আঁতৰি যোৱাৰ পিছত মই নিজে অনুভৱ কৰিছো যে বিটিচিৰ সৰ্বাংগীন বিকাশ সকলোবিলাক জাতি জনগোষ্ঠীৰ মাজত যে ঐক্যতাৰ বাণী সেই বাণীটোত যদি আমি এক্সাইট কৰিব বিচাৰো তেতিয়াহ'লে আকৌ বিপিএফ দলৰ যোগী দিয়ে কৰিব পৰা যাব সেই কথাখিনি মই অনুভৱ কৰিলো কংগ্ৰেছৰ থাকিব এই কংগ্ৰেছ দলৰ নীতি আদৰ্শ সম্পৰ্কত মই ক'বলৈ একো নাই আৰু সেই সম্পৰ্কত মই নকওঁ কিন্তু বিপিএফ দলটো এতিয়া বিটিচিৰ ভিতৰত সববিলাক জাতি জনগোষ্ঠীৰ গ্ৰহণযোগ্য ইতিমধ্যে হৈছিল আৰু এতিয়াও এই সময়ছোৱাত চৰকাৰ বেলেগৰ যদি আছে ইয়াৰ যিটো জনসাধাৰণৰ দৃষ্টিভংগী এই সময়ছোৱাত বিটিচি অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক আমি লগ কৰাৰ পিছত এতিয়া এটা কথা দেখিছোঁ যে ইয়াৰ মানুহবিলাক বিপিএফ দলকে আকৌ চৰকাৰ গঠন কৰাটো বিচাৰিছে আৰু তাৰোপৰি ইতিমধ্যে চাৰিও যিটো আপ্ৰাণ চেষ্টা কৰিছে বিপিএফ দলক সকলো জাতি জনগোষ্ঠী গ্ৰহণযোগ্য কৰি তোলাৰ কাৰণে যিটো প্ৰচেষ্টা হাতত লৈছে আৰু সেই প্ৰচেষ্টাৰ প্ৰতি সঁহাৰি জনাটো দলৰ পুৰণি কৰ্মী হিচাপে আমাৰ দায়বদ্ধ বুলি আমি ভাবোঁ দায়িত্ব ল'বলৈ ভাবোঁ আৰু সেই কথাখিনি উপলব্ধি কৰি পেলাই আমি বিপিএফ দল আকৌ আহিছোঁ আৰু ইয়াৰ লগতে আমাৰ তেওঁ দীপজ্যোতি চহৰীয়া তেওঁ শংকৰ সংঘৰ যুৱ মৰ্চাৰ মুখ্য আহ্বায়ক আছিল তেওঁ কংগ্ৰেছত মোৰ লগতে একেলগে আমি কংগ্ৰেছ জইন কৰিছিলোঁ কিন্তু কংগ্ৰেছৰ ভিতৰৰ কথাবিলাক মই ক'বলৈ নাযাওঁ তেওঁলোকৰ চিন্তা চৰ্চা বা তেওঁলোকৰ নীতি আদৰ্শ সম্পৰ্কত সমালোচনা কৰাত ইচ্ছা মোৰ নাই কিন্তু এটা কথা জানো যে বিপিএফ দলটো গোটেই অসমতে এতিয়া কংগ্ৰেছ দলত থাকোঁতে কংগ্ৰেছ দলত যেতিয়া আমি আছিলোঁ এই 15 মাহত গোটেই অসম আৰু বিটিচি অঞ্চলত পৰিভ্ৰমণ কৰি সংগঠনৰ কাৰণে ঘূৰোঁতে এই বিপিএফ দলৰ গ্ৰহণযোগ্যতাটো আমি দেখিছোঁ অকল বিটিচিৰ ভিতৰতে নহয় গোটেই অসমতে বিপিএফ দলক এটা তেতিয়াহ'লে ৰাজনৈতিক দল বুলি অসমৰ মানুহে ভাবে আৰু হয়ও আৰু সেই কথাখিনি বিটিচিৰ ভিতৰতো এইটো ক'ব লগা একো কথাই নাই সেইটো হয়েই এতিয়া আগন্তুক দিনটোত চাৰিও এতিয়া মাজতে এপিল দিলে যে পুৰণি মানুহবিলাক বিপিএফ দলৰ থকা পুৰণি মানুহবিলাক আকৌ দলৰ ভিতৰলৈ আহিব লাগে দলত আহি পেলাই এই দলটোৰ মানে বিটিচি অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ সৰ্বাংগীন বিকাশৰ কাৰণে কাম কৰাৰ ক্ষেত্ৰত তেওঁক সহযোগ কৰিব লাগে এই যদি এপিল সেই এপিলৰ প্ৰতি আমাৰ অন্তৰাত্মাও ক'লে যে আমি দেশ কৰা ভাল এই দলটো শক্তিশালী কৰি পেলাই আগুৱাই দিয়াটো ভাল সেই কথাবিলাক চিন্তা চৰ্চা কৰি পেলাই আমি আকৌ এই দললৈ গোটেই গৈছোঁ বৰাই কৈছোঁ এইটো নহয়
কাৰণ এটা আমাৰ অভিজ্ঞতা আছে, এই 15 মাহত এটা অভিজ্ঞতা হৈছে যে ছাৰৰ গ্ৰহণযোগ্যতাটো মানে গোটেই অসমত BTCৰ উপৰিও অসমত তেওঁৰ গ্ৰহণযোগ্যতা আছে। আৰু তেনেকুৱা এজন লিডাৰৰ নেতৃত্বত আমি যদি কাম কৰিব পাৰোঁ, নিজে আমি নিশ্চয় খুব ভাগ্যৱান বুলি ভাবিম। আগতে আছিল আৰু এতিয়াও আমি সেইটো ভাবিম। আমি সঁচাকৈ বড়োলেণ্ডবাসী খুব আনন্দিত। আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে এইটো অসমৰ ইতিহাসত এটা ঐতিহাসিক দিন হ'ব যে অহা 17 ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ কাৰণে অসম বিধানসভা আমাৰ দিছপুৰৰ পৰা আহি কোকৰাঝাৰত হ'ব। আৰু ইয়াৰ দ্বাৰা এটা পজিটিভ যিটো আমাৰ বাতাবৰণ বড়োলেণ্ডত এতিয়া যিটো আহিছে, এটা শান্তি আহিছে, ভাল পৰিৱেশ আহিছে, এইটো স্থায়ীভাৱে অনাগত দিনত সেইটো আমাৰ অঞ্চলত যাতে শান্তি থাকে, নিৰাপত্তা থাকে, ইয়াৰ কাৰণে আজিৰ এই যি প্ৰিপাৰেশ্যন সেইটোৱে আমাক বহুত উৎসাহিত কৰিব। আৰু আনপিনেদি ডেভেলপমেণ্টেল যিটো আমাৰ আজিৰ যিটো অৱস্থা যে ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ অলপহলীয়া হ'ল আৰু বাকীখিনি কাম অসমৰ মন্ত্ৰীসকল আহিব, গভৰ্ণৰ ডাঙৰীয়া আহিব, সকলো আহিব, MLA আহিব, সকলো দেখিবলৈ পাব। গতিকে বড়োলেণ্ড অঞ্চলটো অইন এটা অঞ্চলৰ নিচিনা ভাল এটা পৰিৱেশ আহিল, নৰ্মেলচি আহিল আৰু ইয়াত সকলো দিশৰ পৰা উন্নয়নৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ। তো এই কথাখিনি বাৰ্তাখিনি আমি দিব বিচাৰিছোঁ। আৰু অসম আৰু বড়োলেণ্ড যিটো নেকি আগৰ যিটো আমাৰ গোষ্ঠীগত কিছুমান সংঘাত, জাতিগত সংঘাত, বিভিন্ন সমন্বয়ৰ ক্ষেত্ৰত যিবিলাক অলপ চলপ অসুবিধা হৈ আছিলে, এই বিধানসভা অনুষ্ঠিত হৈ যোৱাৰ পিছত সমগ্ৰ জাতি জনগোষ্ঠীৰ লগতে বড়োলেণ্ড কাউন্সিল এৰিয়াৰ যিমানখিনি জনগোষ্ঠী আছে আৰু অসমৰ বাকী জনগোষ্ঠী যিখিনি আছে বাকী পাৰ্টত, ইয়াৰ মাজত এটা সমন্বয়ৰ এটা ডাঙৰ বাৰ্তা, ডাঙৰ এটা মেছেজ সিদিনা চবে পাব। গতিকে আমি খুব উৎফুল্লিত হৈছোঁ, কাৰণ অসমৰ হায়েষ্ট সিদ্ধান্ত লোৱা বডিটোৱে হৈছে এছেম্বলি। আৰু সেই হায়েষ্ট বডিটো আহি কোকৰাঝাৰত বহিব, ইয়াত আলোচনা কৰিব আৰু আমাৰ অধ্যক্ষ ডাঙৰীয়াই কোৱাৰ নিচিনা 6 চিডিউলৰ ওপৰতো আলোচনা কৰিব। চ' সেইটো ইয়াতকৈ ডাঙৰ আৰু আমাৰ কাৰণে বেলেগ মেছেজ নাই। আমি কাউন্সিল হিচাপে বহুত কথাক লৈ ষ্ট্ৰাগল কৰি আছোঁ, উন্নয়ন এইটো। যেতিয়া সিদ্ধান্ত লোৱা মানুহবিলাকে আহি ইয়াত এছেম্বলি বহিব, আমাৰ কাৰণে কিবা এটা কথা ক'ব, কিবা এটা ৰিজলিউশ্যন ল'ব, চ' সেই কথাটোক লৈ আমি BTC অঞ্চলৰ 35 লাখ জনসাধাৰণৰ হৈ আমি অসম এছেম্বলিক আদৰণি জনাইছোঁ। আৰু আমি সকলোৱে 17 তাৰিখটো ৰখি আছোঁ যে এইটো অসম বিধানসভাৰ কাৰণে বিধানসভা, আমাৰ কাৰণে কিন্তু 17 তাৰিখটো এটা ডাঙৰ উৎসৱ। গতিকে আজি বড়োলেণ্ডৰ সকলো জাতি জনগোষ্ঠীক লৈ আমি অহা 17 তাৰিখটো আদৰিবলৈ আমি প্ৰস্তুতি চলাম। 27 জানুৱাৰীত BTR যিটো একৰ্ড, সেই একৰ্ডটো চেলিব্ৰেট কৰিম। আৰু ইয়াত আমি প্ৰগ্ৰাম কিছুমান ছেটিং কৰিছোঁ। পুৱাৰ ভাগত আমাৰ এটা শান্তিৰ ৰেলী হ'ব 40টা সমষ্টিত, আৰু গধূলিৰ সময়ত আমাৰ ডিপাৰ্টমেণ্টেল এৱাৰ্ডবিলাক আমি আমাৰ বৰ্ষপূৰ্তিত দিয়া নাছিলোঁ, কিন্তু সিদিনা আমি আমাৰ 40টা ডিপাৰ্টমেণ্টেল এৱাৰ্ডবিলাক সম্বৰ্ধনাবিলাক আমি সিদিনা 3টা বজাৰ পিছত কালচাৰেল কমপ্লেক্সত দিয়া হ'ব। আৰু 28 তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত আমাৰ ইতিমধ্যে নিৰ্মিত হোৱা EMCLA কোৱাৰ্টাৰৰ সিদিনা অপেনিং হ'ব। আৰু তাৰপিছত বহুত ডাঙৰ এটা পাব্লিক গেডাৰিঙত এই 5 বছৰ যে আমি হ'বলৈ গৈ আছে আমাৰ চৰকাৰ, আৰু লগতে শান্তি চুক্তিটো যে 5 বছৰ হ'ল, ইয়াত যিটো উদ্দেশ্যত চুক্তি কৰিছিলে এই উদ্দেশ্যটোতে সম্পূৰ্ণভাৱে সফল হৈছে। শান্তি, সম্প্ৰীতি, নিৰাপত্তা সকলো দিশত এই কথাখিনি অহা 28 তাৰিখত মুখ্যমন্ত্ৰীৰ উপস্থিতিত আমি সকলো চেলিব্ৰেট কৰিম।